Life in a world that keeps changing. Think that it's progress you're making. Copy and paste pretty faces all the time. Pictures so perfect we play through. Only cause you set up the angle. Web that you weave got us tangled. Caught in what's before our eyes. Show off your fantasy reality. Whoa. আপোনালোকে দেখিছে মই আহি আছোঁ আকাশীগংগা মেইন গেটৰ পৰা সোমাই আহিছোঁ আপোনালোকে নেক্সট ব্লগত যিটো মই আহি আকাশীগংগা মানে গেট পোৱালৈকে আপোনালোকে এইখিনি দেখিলে আৰু মই এতিয়া আকাশীগংগা যি গেটৰ পৰা ভিতৰলৈ সোমাই অহা যিটো সেইখিনি মই দেখাই আছোঁ আপোনালোকক ভিতৰত কি আছে কেনেকুৱা কি হ'ব মই আগত আহিছোঁ বাৰু দুবাৰ তিনিবাৰমান মই আকাশীগংগা ফাললৈ আহিলোঁ আৰু আজিও আহিছোঁ আপোনালোকক মানে এটা ব্লগ দিওঁ বুলি ব্লগ এটা আপোনালোকৰ ভাল ব্লগ এটা মানে দেখাওঁ বুলি আহিলোঁ যিটো ৱাটাৰপুল আছে ভিতৰৰ ৱাটাৰপুলটো আপোনালোকক দেখাম কেনেকুৱা হয় কিবথান আছে কিবথান দেখাম আপোনালোকক গোটেইখিনি আপোনালোকে ভিডিঅ'টোতে গোটেইখিনি আপোনালোকে পাই যাব আপোনালোক তেনেহ'লে বেছি দূৰ অলপ আছে আমি আগবাঢ়ি গৈ থাকোঁ চাই থকা ব্লগটো I dare you to fix me. ৰ'ব এই মানে মই যেতিয়া আকাশীগংগালৈ ঘৰৰ পৰা আহিছিলোঁ তাৰ কেনেকৈ আহি পালোঁহি আকাশীগংগা তাৰ এটা ব্লগ মই ইতিমধ্যে আপলোড দিলোঁৱেই ফাৰ্ষ্ট পাৰ্টটো আপোনালোকে চোৱা নাই যে ডেছক্ৰিপশ্যনত লিংক আছে তাৰ পৰা আপোনালোকে চাই লওক ভিডিঅ'টো সেয়া আহি মই পাই গ'লোহি আকাশীগংগা একদম মেইন যদি ভিতৰত সোমাই আহিলোঁ একদম তাত মানে গাড়ীৰ কাৰণে তাত 20 টকা দিব লাগে বাইকৰ কাৰণে 20 টকা দিলোঁ দি পেলাই সোমাই আহিছোঁ ভিতৰত একদম মেইন মূল গেট পালোঁহি একদম আহি মূল গেট আগত আপুনি দেখিছে সেইটো আছিলে মানে ৰাস্তাৰ কাষত এটা গেট দিয়া আছিলে তাৰ পৰা মানে ভিতৰলৈ সোমাই আহিব পাৰে তাৰ পৰা এতিয়া মই আহি একদম মেইন মানে জেগা পাই গ'লোহি আপোনালোকক সোমাই যাম ভিতৰত কি আছে মন্দিৰ দেখুৱাম ৱাটাৰপুল দেখুৱাম ব'লক তেনেহ'লে আমি আগুৱাই গৈ থাকোঁ এয়া দেখিছে আপোনালোকে মই আগুৱাই আহি আছোঁ এইটো গেট দেখিছে এই গেট দিয়ে সোমাই যাম এইটো আকাশীগংগা লিখা আছে শ্ৰী আকাশীগংগা শিৱথান আকাশীগংগা হোজাই অসম হোজাই ডিষ্ট্ৰিক্ট পৰে একদম আজি প্ৰায় 2-3খন ডিষ্ট্ৰিক্ট পাৰ হৈ আহিছোঁ 3খন ডিষ্ট্ৰিক্ট পাৰ হৈ আহিছে একদম সৰু অলপ সময় আৰু ডিষ্ট্ৰিক্ট শেষ হৈ যায় আহি পাই আছোঁহি সেইখন এতিয়া কিমান ধুনীয়া লাগিছে একদম দেখিছোঁ চাওক চাবলৈ কিমান ধুনীয়া লাগিছে গেটটো ভাল লাগিছে কিবা এটা মানে কালাৰটোৱে কিবা এটা ভাল লাগিছে গেটটো চাওক কিমান ধুনীয়া লাগিছে ব'লক তেনেহ'লে ভিতৰলৈ সোমাই গৈ থাকোঁ গোটেই ৱাটাৰপুলটো দেখুৱাম তাৰপিছতে আপোনালোকক মন্দিৰ দেখুৱাম মন্দিৰৰ ভিতৰত কি আছে গোটেই পৰিৱেশটো আপোনালোকৰ ভিতৰত দেখুৱাম ব'লক তেনেহ'লে আমি ভিতৰলৈ সোমাই গৈ থাকোঁ এইটো দেখিছে আপোনালোকে কি ধুনীয়া চিৰি আকাশীগংগা শিৱথান মই একদম ধুনীয়াকৈ দেখুৱাই দিছোঁ অথনি মানে চেল্ফি কেমেৰা ফ্ৰণ্ট কেমেৰাত মানে অলপ উল্টাকৈ দেখিছিল আখৰটো সেইকাৰণে মই দেখুৱাই দিছোঁ ইয়াত ধুনীয়াকৈ আছে একদম ফটো লগোৱা আছে শিৱ আছে পাৰ্বতী আছে এইফালে আছে শিৱ আছে গণেশ আছে পাৰ্বতী আছে ধুনীয়া মানে একদম হেৰিত বনাই থৈছে আমি এতিয়া এদি সোমাই আপোনাক দেখুৱাম এদি সোমোৱাৰ আগত আমি এইটো চাইডে যাম এইটো চাইডে গৈ ৱাটাৰপুল আছে ৱাটাৰপুলটো দেখুৱাম ব'লক আমি গৈ থাকোঁ আগুৱাই বান্দৰ চাওক আপোনালোকে বান্দৰো আছে চাওক এয়া বান্দৰ আগত মই 2-3 বাৰ আহিছোঁ বান্দৰ দেখা নাই কিন্তু এইবাৰহে বান্দৰ দেখিছোঁ এয়া দেখিছোঁ যে পোৱালিটো কেনেকুৱা কোব দেখিছে একদম মোক খকা আহিছে চাই থাকক ডাঙৰ এয়া মেনেজাৰ আছেগৈ নকৰিবি দেই একো নকওঁ শুনক এই আমি আহি আছোঁ বান্দৰ দেখিছে একে 2টা বান্দৰ ওপৰলৈ জঁপিয়াই দিছে ধুনীয়াকৈ জাপাটা মাৰিছে ওপৰলৈ উঠি গৈ আছে চাওক সোমাই আহি আছোঁ একদম ব'লক একে ডাইৰেক্ট প্ৰথমে ৱাটাৰপুলটো পৰা আহি লওঁ তাৰপিছত মই এইফালে গোটেই পৰিৱেশটো আপোনালোকে দেখাই থাকিম এয়া পাই আছোঁ দেখিছে আমি জলপ্ৰপাতৰ ফালে আহি আছোঁ জলপ্ৰপাত পাই আছোঁহি মই আপোনালোকক দেখাই থাকিম পানী প্ৰথমে এয়া চাওক একদম তলত পানী এই মোৰ লগত অহাটো দেখিছে এইটো বিকাশ দেখিছে সি নামি গৈছে পানীলৈ সেই পানী ইমান ধুনীয়াকৈ আহি আছে নিজৰা একদম বৈ আহি আছে কিন্তু ওপৰৰ পৰা যিটো মানে একদম জলপ্ৰপাত আহিছে মই ওপৰলৈ গৈ দেখাম আপোনালোকক এই অলপ ওপৰলৈ উঠি যাম উঠি গৈ আপোনাক দেখাই থাকিম ওপৰৰ পৰা এই তলতো যিটো সেইটো ওপৰৰ পানী আহিলোঁ একে নিজৰা নিচিনা বৈ আহিছে কিমান ধুনীয়া লাগিছে এটা সুন্দৰ পৰিৱেশ এটা আহিব আপোনালোকে আকাশীগংগা বেছি দূৰ নহয় আপোনালোকে আহিব পাৰে মানে ৰাস্তাৰ কাষতেই বুলিয়ে ক'ব পাৰি ৰাস্তাৰ পৰা খুব বেছি 500 মিটাৰ 600 মিটাৰ সোমাই আহিলে মানে ৱাটাৰপুলটো পোৱা যায় চাই থাকক আপোনালোকে মই দেখাই আছোঁ আপোনালোকক এইটো দেখিছে বহুত মানুহ আহিছে পিকনিক খাই আছে এইটো ৱাটাৰপুলটো দেখিছে বহুত ওপৰৰ পৰা পানী আহি আছে চাই থাকক আপোনালোকে দেখিছে এই বহুত মানুহ আহিছে মানুহ আহি একদম ফটো উঠিছে ভিডিঅ' বনাইছে এয়া দেখিছে পানী আহি আছে আগতে এইফালে ৰাস্তা এটা আছিল এইপিনে উঠিব দিয়ে বৰ্তমান সময়ত উঠিবলৈ নিদিয়ে হ'বলা এইটো উঠিবলৈ মানুহ নিদিয়ে এতিয়া কিন্তু ওপৰলৈ উঠি গ'লে মানে ক'ৰ পৰা পানী পৰিছে অলপ ওপৰলৈ উঠি গৈ চাব পৰা যায় কিন্তু বৰ্তমান সময়ত মানে ওপৰলৈ উঠিব নিদিয়ে সেইকাৰণে মানে ইয়াৰ পৰাই মই আপোনালোকক দেখাই আছোঁ
এতিয়া চাওক আপোনালোকে কিমান সুন্দৰ এটা পৰিৱেশ মই একদম আহি ওপৰত উঠি আছোঁহি আপোনালোকে চাওক ওপৰৰ পৰা কেনেকৈ পানীটো বৈ আহি আছে ওপৰৰ পৰা কিমান ওপৰৰ পৰা গৈছেতো বাৰু অনুমান কৰিব নোৱাৰোঁ কিমান ওপৰৰ পৰা আহি আছে পানীটো বহুত ওপৰৰ পৰা আহি আছে আহি বাগৰি পৰি আছে আপোনালোকে দেখি আছে মই একদম আহি ওপৰৰ পৰা আপোনালোকে দেখাই আছোঁ এটা মানে বহুত সুন্দৰ পৰিৱেশ মানে এটা বহুত ভাল লগা মানে পৰিৱেশ আপোনালোকে আহিব পিকনিক প্লেচ সন্মুখত আছে মই আপোনালোকক দেখাই আছোঁ পিকনিক প্লেচ আপোনালোকক দেখাম পিকনিক প্লেচ দেখাই দিম ক'ত আহি আপোনালোকে মানে চাব পাৰিব মানে ধুনীয়া এটা পিকনিক প্লেচ হয় ৱাটাৰফল আৰু মানে এই ৱাটাৰফলত চাওক মানে কি ধুনীয়া এটা মানে ভাল লাগিছে আপোনালোকে চাই লওক আপোনালোকে চাই লওক প্ৰথমে আপোনালোকে এবাৰ চাই লওক আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ফটো কৰিব একদম শ্বেয়াৰ কৰিব একদম নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে মানে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ অশেষ ধন্যবাদ চাই লওক আপোনালোকে শ্বেয়াৰ কৰি মই মানে অসম মানে প্ৰায় আমাৰ ওচৰৰ হয় যিবিলাক ওচৰৰ ডিষ্ট্ৰিক্টৰ হয় মানে যিবিলাক ওচৰত আছে যিমানটো মানে মই ৱাটাৰফল আছে মই ৱাটাৰফল গোটেইখিনি প্ৰায় দুই এটা মই ৱাটাৰফল বৰ্তমান মোৰ আগৰ ভিডিঅ'ত মই দেখাইছোঁৱে আৰু মই বৰ্তমানে গোটেই মানে ওচৰ পাজৰ যিমান আমাৰ ডিষ্ট্ৰিক্টত মানে মোৰ ওচৰৰ পৰা যিমান হয় নগাঁও ডিষ্ট্ৰিক্টৰ পৰা যিমানখিনি ওচৰত মানে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ হওক কাৰ্বি আংলং হওক ৱেষ্ট কাৰ্বি আংলং হওক গোটেইখিনি যিমানখিনি ৱাটাৰফল আছে মই ৱাটাৰফলখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি থাকিম মই ৱাটাৰফল আপোনালোকে দেখাই থাকিম আপোনালোকে চাই মোৰ মানে ব্লগবিলাকত মোৰ ভিডিঅ'বিলাকত আপোনালোকে চাই থাকিব পাৰিব সেইবাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব মই মানে অসমৰ বিভিন্ন ঠাইবিলাকো আপোনাক ভাল ভাল ঠাইবিলাক আপোনালোকে দেখাই থাকিম এইটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে আৰু ছাবস্ক্ৰাইব কৰি পেলাই আপোনালোকে বেল আইকনটো দবাবলৈ নাপাহৰিব দবাই ল'ব আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো কি ধুনীয়া লাগিছে চাই থাকক তেনেহ'লে মই গোটেই মানে পৰিৱেশটো আপোনালোকে দেখাই আছোঁ 갑자기 내게 나타나준 너 난 아무 말도 할 수가 없었지 첫눈에 반한다는 이야기가 널 보는 순간 이해가 됐어 매번 야야야야야 불러 널 야야야야 내 맘을 고백하려고 타이밍만 এই দুটা দেখিছে হাতী দেখিছে আপোনালোকে গণেশ বাবা এই মানে আকাশীগংগাৰ ভিতৰতে আহিছে ইয়াতে বান্ধিবৰ কাৰণে আহিছে নে নাই চৰাবৰ কাৰণে আহিছে নাজানো চাই লওক আপোনালোকে দুটা হাতী আছে মানে এটা ইফালে আছে এটা এইটো ডাঙৰ সিফালে এটা সৰু এটা আছে এয়া ওচৰতে এটা মানে জিৰণি চৰা নিচিনা আছে ওপৰলৈ উঠি আহিছোঁ মই ওপৰলৈ উঠি আহিছোঁ মানে ওপৰতে আছে মানে কি জিৰণি চৰাই হ'ব চাগে মানুহ বহি থাকে কিন্তু মানে কিবা মানে বস্তু আছে পাথৰ আছে আপোনালোকে চাওক কি পাথৰ দেখিছেনে পাথৰবিলাক পাথৰ এই মূৰ্তিবিলাক মানে মূৰ্তি আঁকা হৈ থাকে সৰু সৰু মূৰ্তি কিছুমান মানে এনে কাটি থোৱাই নে এনেকুৱা আছে নে নাজানো কিন্তু মানে মই আহিলে এইটো দেখুৱাই চাওক আপোনালোকে এই সৰু মানে মূৰ্তি নিচিনা মানে কাটা হৈ আছে শিল পাথৰটো আনি পেলাই ইয়াত গোটাই থৈ দিছে মানে ভাল লাগে মানে আপোনালোকে আহিলে উঠিব পাৰে ইয়াত ভাল লাগে উঠি পেলাই এইটোত ব'লক আমি এতিয়া নামি যাওঁ তললৈ আৰু এইটো চাওক আপোনালোকে কিমান ধুনীয়া পৰিৱেশ দেখিছেনে ওপৰৰ পৰা ধুনীয়াকৈ দেখা যায় বহুত ধুনীয়া লাগে পৰিৱেশটো ইয়াত যদি এখন ফুলৰ বাগিচা লগাই থয় যদি মানে ফুলৰ বাগিচা যদি বনাই বহুত সুন্দৰ মানে লাগিব ইয়াত ফুলৰ বাগিচা নাই একদম মুকলি হৈ আছে কিন্তু বাগিচা এখন লগাই দিলে বহুত ধুনীয়া লাগিলেহেঁতেন মনোমোহা পৰিৱেশ এটা হ'লহেঁতেন মানুহে আহি চাবলৈও ভাল পালেহেঁতেন কিন্তু কিয় বনোৱা নাই নাজানো বাৰু ব'লক আমি নামি যাওঁ আগলৈ নামি যাওঁ আৰু চাই থাকিম এইটো যিটো আকাশীগংগা ৱাটাৰফল আছিলে ৱাটাৰফলটো আপোনালোকক মই দেখুৱালোঁ আপোনালোকে চালে ৱাটাৰফলটো আৰু বৰ্তমান এতিয়া মানে আকাশীগংগাত কি মানে যিহেতু শিৱথান আছে শিৱথানকেইখন আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰোঁ ব'লক তেনেহ'লে আমি শিৱথান এইফালে আছে নেকি সিফালেও আছে মানে কেইখন পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ ব'লক আমি ভিতৰলৈ সোমাই যাওঁ আপোনালোকে দেখিছে এইটো এটা মন্দিৰ এইটো হৈছে শিৱ মন্দিৰ আৰু সিফালে এটা মন্দিৰ আছিলে আপোনালোকক অকণমান ক্লিপ এটা মই সৰু ক্লিপ এটা দেখুৱালোঁ কিন্তু তাত মানে পূজাৰীয়ে ক'লে যে মানে তাত ফটো আৰু কেমেৰা মানে মেইন যি মূল থাপনা আছে থাপনাৰ পৰা মানে সেইবিলাক বনাব দিয়া নাই মানে ভিডিঅ'টো বনাব দিয়া নাই তেওঁ মানে তেনেকৈ কৈছে আৰু মেইন থাপনাৰ পৰা বনাব নালাগে আপোনালোকে মানে বাহিৰৰ পৰা ফটো চটো মাৰক বা ভিডিঅ' কৰক বুলি ক'লে কাৰণে মই বাহিৰৰ পৰা আপোনালোকে মেইন নামঘৰটোৱে কেৱল দেখুৱাই দিছোঁ এইটো নামঘৰটো হয় এইটো এটা নামঘৰ এইটো কিমান ওখ দেখিছে এইটো মন্দিৰ এইটো শিৱ মন্দিৰ হয় এইখিনিত এটা মন্দিৰ আছে আৰু তাত এটা আছে যিটো মানে ৱাটাৰফলটোৰ কাষতে এটা আছে এইটো আপোনালোকক যিটো মই আপোনালোকক সৰু ক্লিপ এটা দেখুৱালোঁ আপোনালোকক মানে তেওঁলোকে ভিডিঅ' কৰিব নালাগে কাৰণ মই নকৰিলোঁ আৰু ওলাই গুচি আহিলোঁ আৰু আপোনালোকক মই এটা বস্তু দেখাই আছোঁ ৰ'ব মই দেখাই আছোঁ আপোনালোকক এইটো
এইটো গেট দেখিছে গেটৰ বাহিৰত এখন যি পথাৰ দেখিছে মানে পথাৰ মানে কি ফিল্ড দেখিছে মুকলি মাটি দেখিছে ইয়াতে এখনেই হৈছে মানে হেৰি কৰিব পাৰে মানে পিকনিক খাব পাৰে পিকনিক প্লেচ সেইটোৱে হয় আপোনালোকে যদি আহে মানে পিকনিক তাতে খাব পাৰিব তাতে ধুনীয়াকৈ ৰান্ধি খাব পাৰিব আৰু গোটেই মানে যিটো ৱাটাৰপুল আছিলে ৱাটাৰপুল আপোনালোকক মই দেখুৱাবলৈ গোটেই ৱাটাৰপুলটো আপোনালোকে চালে এটা খুব সুন্দৰ মানে পানী যিটো পৰি থাকে সুন্দৰ সেইটো আপোনালোকে চাওক আপোনালোকে কেমেৰাত দেখিছেনে নাজানি বান্দৰ এটাকে ওলমি গছত ওলমি কৰি আছে জানো দেখিছে নাজানি এইটো আহি পেলাই এতিয়া গেটটোৰ ওপৰত উঠি গ'লহি বাৰু যি কি নহওক ভিডিঅ'টো মানে গোটেইখিনি আপোনালোকে যিখিনি দেখুৱাবলগীয়া বস্তু আছিলে আকাশীগংগা আহিলোঁ আকাশীগংগা আহি পেলাই গোটেইখিনি যিখিনি দেখুৱাবলগীয়া বস্তু আছিলে দেখুৱালোঁ মোৰো ভাল লাগিলে আগত বাৰু আহিছোঁ মই আজিও ভাল লাগিছে আজি অলপ পানীটো মানে যিটো আকাশীগংগা পানী পৰি আছে পানীটো বেছি পৰা নিচিনা লাগিছে কাৰণ মানে বাৰিষা গৈছেহে বেছি দিন হোৱা নাইতো পানীটো অলপ হেৰি আছে অলপ দিনৰ পানী অলপ কমি যায় বাৰু যি নহওক যথেষ্টখিনি পানী পৰি আছে তথাপিও এটা সুন্দৰ পৰিৱেশ আপোনালোকে আহিব পিকনিক খাব আহিব আকাশীগংগা আহিব আৰু মই আগত কৈছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে আকাশীগংগা আহিছে তেওঁলোকে বিশেষ তেওঁলোকে কমেণ্ট কৰিব আহি কেনেকুৱা পাইছে ক'ব জনাব কোন কোন আহিছে কমেণ্টত জনাব আৰু যদি বেছি দীঘল কৰি নাথাকোঁ আজিলৈ ইমানেই ধন্যবাদ